শাওন কৃষকৰ দুচকুত সপোনে গজালি মেলা পথাৰবোৰ সেউজীয়া হোৱাৰ সময় কেঁচা মাটিৰ গোন্ধই সকলোৰে মন পুলকিত কৰাৰ সময় সূৰ্যোদয়ৰ লগে লগে এসোপামান আশা আৰু সপোন লৈ পথাৰলৈ কৃষকৰ আগমন প্ৰখৰ ৰ'দ বৰষুণ বিজুলী গাজনি একাকাৰ কৰি তেওঁলোক মাথো নিজৰ কৰ্মত ব্যস্ত বৰ্তমানৰ কৃষিত থলুৱা কৃষি সামগ্ৰীতকৈ আধুনিক কৃষি সঁজুলিৰ প্ৰয়োভৰ বেছি হ'লেও কিন্তু শাওনৰ পথাৰত গঞা ৰাইজৰ ব্যস্ততাৰ সীমা নাই সৰুৰ পৰা ডাঙৰলৈ প্ৰতিজন ব্যস্ত কাৰোবাৰ দায়িত্ব যদি আহাৰ যোগান কোনোবাই আকৌ কঠীয়া তুলিছে ইয়াৰ উপৰিও আলি পদূলি দিয়া আন আন বিভিন্ন কাম শাওন মানেইতো এক ব্যস্ততা পৰম্পৰা ৰক্ষা কৰি ন-ভুই লগোৱা হয় কিন্তু অপ্ৰিয় সত্য যে আগৰ যি ন-ভুই লগোৱাৰ আনন্দ সেই ফূৰ্তি বৰ্তমান কিছু কিছু ঠাইত কিন্তু ম্লান পৰিছে কৃষি ব্যস্ততাৰ মাজতো কৃষকে আলহী অহাৰ কথা এইদৰে মনতে ভাবে চাগে অনুগ্ৰহ কৰি এই মাহত নাহিব আমাৰ ব্যস্ততাৰ বাবে আপোনাক আপ্যায়ন কৰিব নোৱাৰিলে আমাৰ মনে বৰ কষ্ট পাব পূৰ্বপুৰুষে হাহাকাৰ কৰি উঠিব আকৌ চিঞৰি চিঞৰি হয়তো ক'ব বিচাৰে ভোগালীত কিন্তু নহাকৈ নাথাকিব দেই আপোনালোকক আপ্যায়ন কৰিবলৈকেতো আমি আজি শাওনৰ পথাৰত এনেদৰে ঘৰ্মাক্ত ক্লান্ত